গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি গৈ আছোঁ যে ইনকিউবেটৰত মানে কণী সোমোৱাৰ আগত কি কি কাৰ্য কৰিব লাগে। তো সেইবোৰৰ ওপৰত আজি ভিডিঅ'টো আমি আলোচনা কৰিম, কেনেকৈ কি কৰিব লাগে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো ফাৰ্ষ্ট অফ অল আমি কণীখিনি লৈছোঁ ইয়াত। এইবিলাক হাঁহৰ কণী হয়, এইবিলাকৰ হাঁহৰ কণী হয়। এইবিলাক মানে মই ধোৱা নাই, মানে ধুই ল'ব লাগিব ধুনীয়াকৈ, চাফা কৰিব লাগিব, চাফ চিকুণ কৰি পিনি ইয়াত সোমাব লাগিব। তো যদি কৰিব লাগে তেনেহ'লে ফাৰ্ষ্ট আমাক লাগিব সেইটো আমাৰ পেলনীয়া, মানে আমি ব্ৰাছ যিটো আমি টুথব্ৰাছ যিটো হয় সেইটো আমি ইউজ কৰোঁ। ইউজ কৰাৰ পিছত সেইটো আমি বহুত দিন যেতিয়া হৈ যায় তেতিয়া আমি এইটো ইউজ নকৰোঁ। তো এইটো আমি পেলাই দিবলগীয়া হয়। সেইটো পেলাই দিব নালাগে, সেইটো আপুনি ৰাখি থওক। সেইটো দি পিনে আপোনাৰ কেনেকৈ কণীখিনি চাফা কৰিব লাগে আপোনালোকক দেখাইছোঁ। তো গাইজ আপোনালোকে ফাৰ্ষ্ট এনেকৈ লৈ ল'ব, লৈ পিনে যিটো পেলনীয়া ব্ৰাছ আছে ব্ৰাছটোৰে এনেকৈ হেৰি কৰি দিব। ফাৰ্ষ্ট এনেকৈ দি পিনে কণীখিনি চাফা কৰি ল'ব পূৰা ধুনীয়াকৈ। লৈ লওঁ মানে এনেকৈ কৰিলে কি হয়, এইবিলাক বেক্টেৰিয়া ভাইৰাছ একো নাথাকে, গুচি যায়। তেতিয়াহ'লে কণীটো ভাল থাকে। আৰু যেতিয়া কণীটো মানে ওলাই যায় ইনকিউবেটৰৰ পৰা, তেতিয়া মানে বাচ্চাটো যিটো হয়, যিটো পোৱালি ওলায় সেইটো আপোনাৰ হেৰি হৈ থাকে, একদম পূৰা শকত থাকে আৰু বেমাৰ আজাৰ নহয়, ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে। তো আপোনালোকে এনেকৈ বস্তুখিনি লৈ ল'ব, লৈ পিনে এনেকৈ এটা লৈ ল'ব। তাৰপিছত নেক্সটটো আমি চাফা কৰি দেখাইছোঁ আপোনালোকক। এনেকৈ ল'ব, এনেকৈ বস্তুখিনি চাফা কৰি ল'ব, পয়জনখিনি চাফা কৰি ল'ব পূৰা ধুনীয়াকৈ। বেছি তাত লাগি আছে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ধুনীয়াকৈ চাই লওক। বেছি দাগ লাগি গৈছে গাইজ, এনেকৈ আপোনালোকে চাফা কৰি লৈ ল'ব। চাওক গাইজ, এই এতিয়া ধুনীয়া হৈছে, চাফা হৈ গৈছে। আৰু লাষ্ট এটা আছে ইয়াত, সেইটো চাফা কৰিলে আপোনালোকে একদম গোটেই হৈ যাব। তেতিয়া কৈছে আমি সেইটো ইনকিউবেটৰ কেনেকৈ বহাম আপোনালোকক দেখাই আছোঁ। এতিয়া আমি কণীখিনি হেৰি কৰা দেখালোঁ, ধোৱাখিনি দেখালোঁ। এতিয়া আপোনালোকে চাব কেনেকৈ আমি ইনকিউবেটৰত কণীখিনি বহাওঁ। তো ব্লক আমি কণীখিনি বহাবলৈ ষ্টাৰ্ট কৰোঁ। তো ইয়াত কণীখিনি আছে, আমি ইয়াত ইনকিউবেটৰত বহাই দিছোঁ। তো গাইজ চাইছে আপোনালোকে যে আমি কণীখিনি বহা হৈ গ'ল। এতিয়া আজি ফাৰ্ষ্ট ডে, আজি কণীখিনি বহালোঁ আৰু আপোনালোকক আপডেট দি থাকিম কেনেকৈ কি হয়। 1ৰ পৰা যিমান দিনলৈ মানে কণীখিনি ওলাই নাহে, মানে পোৱালিখিনি ওলাবলগীয়া সময় যিখিনি হ'ব সেইখিনি লৈ আমি কণীখিনি আপডেট আপোনালোকক দেখাই থাকিম। তো থেংক ইউ, আজি ভিডিঅ'খিনি ইমানেই, ধন্যবাদ।